ছাত্ৰ-ছাত্ৰীসকল আমি দশম শ্ৰেণীৰ গণিতৰ বৃত্তপাঠটো আলোচনা কৰি আছো। আজি অনুশীলনী 10.2 9 নং প্ৰশ্নটো সমাধান কৰিম। ইয়াৰ আগৰ প্ৰশ্নকেইটা ইতিমধ্যে আমি সমাধান কৰি থৈছো। যদি তোমালোকে ভিডিঅ'কেইটা চোৱা নাই, লিংক ডেসক্ৰিপচনত দিয়া আছে, ভিডিঅ'কেইটা এবাৰ চাই ল'বা। 9 নং প্ৰশ্নটো হ'ল O কেন্দ্ৰযুক্ত বৃত্তৰ xy আৰু x' y' দুডাল সমান্তৰাল স্পৰ্শক আৰু স্পৰ্শবিন্দু C আন এডাল স্পৰ্শক AB এ xy এত কাটে আৰু x' y' b কাটে। প্ৰমাণ কৰা যে কোণ AOB = 90 ডিগ্ৰী। দিয়া আছে O কেন্দ্ৰযুক্ত বৃত্তৰ xy আৰু x' y' দুডাল সমান্তৰাল স্পৰ্শক আৰু C স্পৰ্শবিন্দু বিশিষ্ট আন এডাল স্পৰ্শক AB এ xy এত আৰু x' y' b বিন্দুত কটাকটি কৰে। প্ৰমাণ কৰিব লাগে যে কোণ AOB = 90 ডিগ্ৰী। কেন্দ্ৰ O আৰু স্পৰ্শবিন্দু C সংযোগ কৰা হ'ল। এতিয়া ত্ৰিভুজ AOP আৰু ত্ৰিভুজ AOC ত OP = OC কাৰণ OP আৰু OC হ'ল একে বৃত্তৰ ব্যাসাৰ্ধ। AP = AC কাৰণ AP আৰু AC হ'ল বহিবিন্দু A ৰ পৰা বৃত্তলৈ টনা স্পৰ্শক আৰু আমি জানো এটা বহিবিন্দুৰ পৰা বৃত্ত এটালৈ টনা স্পৰ্শকবোৰ পৰস্পৰ সমান। AO = AO। AO হ'ল দুইটা বৃত্তৰ সাধাৰণ বাহু, গতিকে সৰ্বসমতাৰ বাহু চৰ্তমতে ত্ৰিভুজ AOP সৰ্বাংগ সম ত্ৰিভুজ AOC। আকৌ আমি জানো দুটা ত্ৰিভুজ সৰ্বাংগ সম হলে ত্ৰিভুজ দুটাৰ অনুৰূপ অংশবোৰ সমান হয়। এতেকে কোণ AOP = কোণ AOC। একেদৰে ত্ৰিভুজ BOQ আৰু ত্ৰিভুজ BOC ত OQ = OC কাৰণ OQ আৰু OC হ'ল বৃত্তটোৰ ব্যাসাৰ্ধ আৰু আমি জানো একে বৃত্তৰ ব্যাসাৰ্ধবোৰ সমান। BQ আৰু BC হ'ল B বহিবিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক, গতিকে ইহঁত পৰস্পৰ সমান হ'ব আৰু BO হ'ল দুইটা ত্ৰিভুজৰ সাধাৰণ বাহু, গতিকে সৰ্বসমতাৰ বাহু চৰ্তমতে ত্ৰিভুজ BOQ সৰ্বাংগ সম ত্ৰিভুজ BOC হ'ব। যেহেতু ত্ৰিভুজ দুটা সৰ্বাংগ সম, গতিকে কোণ BOQ = কোণ BOC কাৰণ আমি জানো সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ পৰস্পৰ সমান। আকৌ মন কৰা POQ হ'ল বৃত্তটোৰ এডাল ব্যাস, গতিকে ই এডাল সৰল ৰেখা। এতেকে কোণ AOP যোগ কোণ AOC যোগ কোণ BOQ যোগ কোণ BOC = 180 ডিগ্ৰী কাৰণ কোণ POQ হ'ল এটা সৰল কোণ। আমি প্ৰমাণ কৰিব লাগে কোণ AOB = 90 ডিগ্ৰী, অৰ্থাৎ কোণ AOC আৰু কোণ BOC ৰ যোগফল 90 ডিগ্ৰী। আকৌ 1 নং সমীকৰণৰ পৰা আমি পাইছোঁ কোণ AOP আৰু কোণ AOC ৰ সমান, গতিকে কোণ AOP ৰ ঠাইত আমি লিখিম কোণ AOC, যিহেতু AOP আৰু AOC সমান। একেদৰে কোণ BOQ আৰু কোণ BOC সমান, গতিকে কোণ BOQ ৰ ঠাইত আমি লিখিম কোণ BOC। ইয়াৰ কাৰণ হ'ল কোণ AOC আৰু কোণ BOC ৰ যোগফল 90 ডিগ্ৰী দেখুৱাব লাগে। এতিয়া কোণ AOC যোগ কোণ AOC হ'ব 2 * কোণ AOC প্লাছ কোণ BOC প্লাছ কোণ BOC হ'ব 2 * কোণ BOC = 180 ডিগ্ৰী। 2 হ'ল দুইটা পদৰ সাধাৰণ উৎপাদক, গতিকে 2 উৎপাদক হিচাপে উলিয়ালে হ'ব 2 পূৰণ কোণ AOC যোগ কোণ BOC = 180 ডিগ্ৰী। 2ক যদি আমি সমান চিনটোৰ সোঁফালে লৈ আহোঁ তেতিয়াহ'লে হ'ব কোণ AOC প্লাছ কোণ BOC = 180 ডিগ্ৰী / 2, অৰ্থাৎ কোণ AOC প্লাছ কোণ BOC = 90 ডিগ্ৰী। আকৌ মন কৰা কোণ AOC আৰু কোণ BOC ৰ যোগফল হ'ল কোণ AOB ৰ সমান। এতেকে কোণ AOB = 90 ডিগ্ৰী।